Hello guys, welcome back to my YouTube channel. To মানে পুৰা ৰেডি চেডি হৈ গৈছো মানে গুৱাহাটী যাব কাৰণে এতিয়া আৰু গুৱাহাটী আৰু যাম আৰু লগত সকলো মানে ওলাই আছে দেখিব পাৰিব আপোনালোকে লগত সকলো ওলাই আছে সকলো যাব তাৰ পিছত পুৰা মানে হাজু হৈ গৈছো আৰু নকঙে আৰু একদম দেখছে না ধুনিয়া হৈ গৈছে একদম সো গাইস মোক কেনে লাগিছে মোক কমেন্টত জনাব দেই এজন আমাৰ দাদা নকঙে আৰু ফুৰ্তি মানে সকলো মানে একদম মানে নাচি বাগি আছে ভৰি মাটিত পৰিবই বিচৰা তথাপিতো পেলাই দিছে আৰু তো এতিয়া আৰু বাদ দিওঁ আৰু ডাইৰেক্ট গৈ ষ্টেচনত গৈ পেলাই লগ পাই আছোঁ আপোনালোকক টিকেট চিকেট কাটি পেলাই আৰু আৰামছে যাবলৈ আৰম্ভ কৰিম এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী তো অ'কে আমাৰ লেম্বৰগিনি পুৰা চলি আছে ঘণ্টা লং চাউণ্ড শুনিব পাইছে কাৰণ দামী গাড়ী এনেকৈ চাউণ্ড শুনে ইলেক্ট্ৰিক গাড়ী আৰু এইফালে আমাৰ কোন এজন নামটো কি আছিলে আমাৰ নামটো ডাৰ্লিং ইজ ডাৰ্ক সোল ইনষ্টাগ্ৰামত সাৰ্চ মাৰি দিয়া আৰু ফলো কৰি দিয়া তাৰপিছত আৰু এইফালে আমাৰ কোৰিয়ান বয় আৰু এইফালে চেমৰি আন্টি তো ফাইনেলি পাই গৈছো ষ্টেচন তো এইফালে আছে আৰু আমাৰ পাৰ্টনাৰবিলাক আৰু পইচা দিব লৈছে আৰু দাদাক তো এতিয়া আৰু লাহেকৈ টিকেট কাটি আৰু যাত্ৰা আৰম্ভ কৰিম আৰু ডাইৰেক্ট এইফালে দেখিছে এইটো হাৰমতি ষ্টেচন এইটোৱে তাৰপিছত এইফালে সকলো ব্লগাৰ এইফালে আমাৰ ববন এইফালে চিনু আৰু এইফালে চেমৰি আৰু এইফালে এজন গৈ আছে আমাৰ দেৱাশিষ চব ব্লগত ব্যস্ত চব ব্যস্ত ব্লগত চবফালে অকল মোবাইল লাইটে জ্বলিছে চব দামী মানুহ আইফোন লৈ ভিডিঅ' বনাই চবে তাৰপিছত আমাৰ চিনু এয়া পূৰা টিকেট কাটিবৰ কাৰণে ৰখি আছে মাস্ক পিন্ধি আছে কৰোণা হ'ব বুলি এতিয়া ভয় চব মাস্ক পিন্ধি আছে এইবিলাক তো টিকেট চিকেট লোৱা হৈ গ'ল আৰু ৱেইট কৰিম আৰু ইয়াতে ট্ৰেইনৰ কাৰণে তো চবৰে পইচাটো মই দি পেলাই টিকেটকেইটা লৈ দিছোঁ অফিচাৰকেইটা হাতত পইচা নাই ভিক্ষাৰী মানুহবিলাক কেলৈ যায় জানো বুজি নাপাওঁ তো ট্ৰেইনৰ কাৰণে ৰখি মানে চব বৰিং হৈ গৈছে আৰু চবে এতিয়া মানে পূৰা চব ফটোশ্বুট কৰাত ব্যস্ত দেখিব পাৰিছে চব ফটোশ্বুট কৰাত ব্যস্ত আৰু দাদা তুমি কাৰ লগত কথা পাতি আছিলা আপোনাৰ এইজন আমাৰ কোৰিয়াৰ মানুহ মানে আপোনাক চিনাকি কৰি দিছোঁ আৰু এয়াই আৰু আমাৰ ভাষা দেখিছা নাই এইবিলাক কাপোৰবিলাকৰ ফটোশ্বুট হম চব সমজতে তো ট্ৰেইন অহা নিচিনা সংকেত পাইছোঁ আৰু এয়া পূৰা ব্লগ বনোৱাত ব্যস্ত ট্ৰেইন আহিব বুলি বেচেৰা হাঁহিছোঁ আৰু তাৰ ক'বই নালাগে আৰু ট্ৰেইন আহিব আৰু এতিয়া এইফালেদি আহিব তাৰপিছত সকলো পূৰা এক্সাইটেড কেনে লাগিছে মনত ফিলিংছ কোৱা তোমাৰ জুই একদম যাম আৰু চবকে লগ পাওঁ আৰু তাৰপিছত পাম আৰু কি খাবা পিকনিক ন এইফালে ট্ৰেইন আহিব বুলি শুনিছোঁ ফিলিংছটো কেনেকুৱা লাগিছে কৈ দিয়া একবাৰ মোৰ ফিলিংছটো এতিয়া হেমেকা হৈ আছে মই চকু ডাঙৰ কৰি দেখাব কোৱা নাই মই ফিলিংছ সুধিছোঁ ফাইনেলি চিট পাই গ'লোঁ আৰামছে বহি লৈছোঁ আৰু এইফালে গোটেইকেইজন বহি গ'ল ভকত দেখাক দৌৰি আহি ভাগৰটো লাগছে না আন্টি এইটো আন্টি চাওঁ দেখা ফিলিংছটো কোৱা তোমাৰ এতিয়া দৌৰি আহি পেলাই ইয়াত পাইছোঁ যেনে বহিবলৈ তো পুৰা মানে একদম আৰু এক্সাইটেড কি ক'ম আৰু লং জাৰ্ণি যেতিয়া গৈ আছোঁ এইটো মই নকওঁগৈ আৰু একদম মানে আৰু ফটা চিটা কাপোৰ পিন্ধি তো মানে একদম আৰু চব বহি মেলি পিঠা খাই আছে ইয়াত চাই লওক চব পিঠা খোৱাত ব্যস্ত কাৰণ অসমীয়া পিঠাই মেইন ন বিহু বুলি ক'লে আৰু আমাৰ পিঠাটোৱে মেইন হৈ যায় তো এয়া पिठा खोल में हम लोग वीडियो और ये अंकुल भी पिठा खा रहा है कैसा लग रहा है पिठा बढ़िया
ये आसाम का ना, ये आसाम का है ना, वो कल हमारा आज से ना, आज से स्टार्ट है ना हमारा बिहू। तो बिहू हमारा मेन त्योहार है ना वो। हाई दिया एक बार, हाई दिया কি কৰা লাষ্ট আমছে পিঠা খাইছোঁ ঘিলা পিঠা বুলি কয় আপোনালোকে গম পায় আৰু বৰিং এতিয়ালৈকে পোৱাহিয়ে নাই মানে একদম মানে কি ক'ম আহি আছোঁ মানে পোৱাহিয়ে নাই জীৱনত বহুত মানুহ লগ পালোঁ কিন্তু একেধৰণৰ নিচিনা মানুহ মানে একদম মানে কি ক'ম আৰু এই 4 মান কি এতিয়ালৈকে হাগিলে আৰু এতিয়া বোলে আকৌ হাগিব লাগি আছে আৰু এবাৰ বোলে হাগিব লাগি আছে হাগিব যাব আৰু চোৱা তুমি দেৱাশিষ তুমি পৱনৰ হাগাৰ ওপৰত কি ক'বা এক্সপেৰিয়েন্স নাই মানে কিবা বেলেগ টাইপ মানে চান্দিনী তুমি কি ক'বা এই পৱনৰ হগাৰ ওপৰত তাৰটো হগাৰটো ঘৰত থাকিলে আৰু চব খাব মানুহে তুমি কি ক'বা এই পৱনৰ হগাৰ ওপৰত 4 মান হাগিলে এতিয়ালৈকে জানো এটা এই ডেলিভাৰী মাইকি চাওঁ মাছৰ মই খুলি দিয়াচোন চেহেৰা এক্সপ্ৰেছনটো চাওঁ মানে এয়া এইফালে টোপনি মাৰি আছে একদম মানে জীৱনত এনেকুৱা মানুহৰ লগত কেতিয়াও যাতে তেনেকুৱা আপোনালোকে চফৰ নকৰে বহুত ডেঞ্জাৰেছ ভাল বুলি ভাবি খেলা ওচৰত ভাল হেল্ল' গাইজ এতিয়া পূৰা মানে ৰাতিপুৱা 4টা বাজিব হৈছে আৰু এতিয়ালৈকে আমি গৈ পোৱাগেই নাই গুৱাহাটী আৰু ৰাতিটো মানে অলপো শুব পোৱা নাই মাত চাত ভাগি গৈছে গান গাই চবকে ৰখিয়া দি আছোঁ এইফালে একজন শুই আছে আৰু তলে দেখাই আছোঁ এইফালে দুজন শুই আছে আৰু আমি দুজনে মিলি পেলাই মানে পূৰা ৰখিয়া দি আছোঁ সিহঁতক এইফালে এজন আছে চিনু এইফালে চাই দিয়া এইফালে চিনু আৰু এইফালে মই মানে দুইটাই মিলি পেলাই মানে পূৰা ৰখিয়া আমি দুইটাই মিলি পেলাই মানে পূৰা ৰখিয়া দি আছোঁ মানে অলপো শুব শান্তি নাই কি ক'ব আৰু এই সৰু ল'ৰা ছোৱালীকেইটা ৰখিয়া দি আহি আছোঁ ফাইনেলি গুৱাহাটী ষ্টেচন পাইছোঁ গুৱাহাটী ষ্টেচনটো আপোনালোকক অকণমান দেখাই দিব চেষ্টা কৰিছোঁ আমাৰ এয়া মিছেছ চান মিছেছ কি আছিলে চাপৰি এয়া চিনু বাহিৰত পূৰা ৰখি আছে কাৰোবাৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ কাৰণে ৰখি আছে চাগে চাওঁ তোমাৰ মাথাটো অলপ অঁতৰাই দিবা মই এই বস্তাবিলাক দেখাই আছোঁ আৰু এইটো হৈছে আমাৰ টয়লেট হাগা লাগিছে নেকি যোৱা হাগে যোৱা ফাইনেলি ট্ৰেইনখন শ্ল' কৰা যেন লাগিছে মানে ট্ৰেইন ৰখিব যেন পাইছোঁ আৰু এয়া আমাৰ ল'ৰাকেইজন দেহা টোপনি দেখোন তুমি অশান্তি নহয় বে এতিয়া নামিব হ'লে আৰু এয়া আমাৰ চিনুটা পূৰা আগ্ৰহেৰে বাট চাই আছে কেতিয়া আমাৰ চৰি কি আছিলে দাদা চাপৰমুখ ন কেতিয়া আমাৰ চাপৰমুখ ষ্টেচন বে পামহি এয়া পূৰা আগ্ৰহেৰে বাট চাই আছে ল'ৰা মাস্ক চাস্ক লগাই আৰু এজন এয়া টোপনি জালৰ পৰা উঠিবলৈ তেওঁ টাইমেই নাই ষ্টেচন পাব হ'ল ভাইটি চেহেৰা চাওক এক্সপ্ৰেছন চাওক টোপনি নকওঁগৈ আৰু হাঁহি দিয়া এবাৰ চাওক কি বিউটিফুল নেচাৰ চাওক বাহিৰত ৱাও মাই গড ৱাও চেক্স নেচাৰ ৱাও এয়া বে আমি আহি আছোঁ আৰু ট্ৰেইন ৰখো কৰিয়ে আছে মানে ৰখাই নাই এতিয়ালৈকে ট্ৰেইনখন ৰখাই দিয়ক হাগা লাগছি দেখিছা ট্ৰেইন ৰখাই আছে কেনেকৈ ট্ৰেইনৰ পৰা ৰখি পেলাই এনেকুৱা মেণ্টেল মানুহবিলাকৰ লগতে আহি আছোঁ আৰু ইয়া ফাইনেলি নামিলোঁ আৰু এতিয়া মানে আৰু এতিয়া ধুনীয়াকৈ আৰু গাড়ী চাড়ী লৈ আৰু আৰামছে যাম আৰু ট্ৰেক্টৰ হ'লেও চলি যাব কোনো কেছ নাই খটলংকৈ যাম একদম মানে ভাই অলপ হাই এটা কৰি দিয়ক মই উঠাব নাপালোঁ মই কেমেৰাত এজন মান ডুবাইৰ পৰা আহিছে বুজি পাইছাই নহয় কথাবিলাকত আৰু চিনো দা কিয় এটা কৈ দিয়া আহি পালোঁ যি আৰু এইবিলাক চব আহি আছে মানে কি ক'ম আৰু মানে চব চব ভাগৰি গৈছে চব পাহৰি যাওঁ মানে আজিকালি কথাবিলাক মাল চাল বেছিকৈ খাই থাকোঁ যে হাত চাত কৰিবলৈ চব পাহৰি যাওঁ আৰু চব মানে আৰু পিছফালে মানুহবিলাক দিছে চব ব্লগাৰ এয়া গৈ আছে ৰাতিপুৱা নেচাৰটো ওপৰ চৰাই উৰি আছে কি ধুনীয়া লাগিছে মই কৈ দিছোঁ আৰু চশমা লগাই ৰাতিপুৱাই ল'ৰা এক্টৰ এতিয়া কি কয় এই মই কি ক'ম বুলি ভাবিছিলোঁ কি কয়
আমাৰ ট্ৰেইনবিলাক খেলি মেলি হৈ গৈছে এতিয়া আমাৰ ট্ৰেইনবিলাক পূৰা খেলি মেলি হৈ গ'ল আমি যেতিয়া ফোনত চাইছিলোঁ ফোনত গ'লে শিৱসাগৰলৈ ট্ৰেইন নাই কিন্তু আমি ইয়াত আহি গম পালোঁ যে শিৱসাগৰলৈ ট্ৰেইন আছে তাৰপিছত এতিয়া ট্ৰেইন আছে 8:40 আমি এতিয়া 8:40 কাৰণে ইয়াতে ৰখিম তাৰপিছত আমি যামগৈ আৰু ইমানতে সমাপ্ত কৰি দিছোঁ আৰু নতুন ভিডিঅ' আৰম্ভ হ'ব আমি শিৱসাগৰ গৈ থাকোঁতে কি কি পাই যাম সেইবিলাক দেখাই যাম তো আজিলৈ বাই বাই